সেইকাৰণে মোৰ ছেকেণ্ডটো মিনি ব্লগ কিবা আজি ভুল বান্তি ক্ষমা কৰি দিব দিয়ক তাৰমানে আমাৰ স্কুলত মানে তাকে প্ৰজেক্ট বনাব দিছে চন্দ্ৰযান 3খনৰ যি লেণ্ডাৰখন যি আছে লেণ্ডাৰখন তাৰমানে আমাক প্ৰজেক্ট বনাব দিছে তাৰমানে বনাই আছোঁ তাৰমানে চাওক তাৰমানে চবেই কিবা অলপ কাম কৰিছোঁ অলপ এই লেণ্ডাৰখন চাওক মানে বনাই আছোঁ দিয়ক মানে কিবা এটা বনাব চেষ্টা কৰিছোঁ কিবা এটা বনাব চেষ্টা কৰি তাৰমানে চাওক তাৰমানে ময়ো অলপ কাম কৰিছোঁ দিয়াৰ সেইকাৰণে বানিছে নে এলিও আমি তাৰমানে ঘৰত যাওঁ ঘৰত তাৰমানে আমাৰ গাঁৱৰে যি মা মনসা পূজা আছে আপোনালোকক দেখাম মানে মা মনসা পূজা তাৰমানে কেনেকৈ কৰে বলক মানে এতিয়া কৈছে আমি ঘৰ আহি পালোঁ এতিয়া মানে ইয়াক চাব নেকি তাৰমানে ইয়াৰ এটা যি হাঁহি দিব চাওক চাব চাওক কি এটা হাঁহি দিয়ে আৰু চাওক আমাৰ গাঁৱৰ কেনেকুৱা এটা ভিউ চাওক ভিউ আৰু ই খেলা খেলি আছে ইয়াত ডেন্স চাব নেকি কি ডেন্স দিয়ে মাজে মাজে হ'ব পাগলা লাগি চাগে আপোনালোকক যদি তেতিয়া কৈছিলোঁ তাৰমানে মা মনসা পূজা এতিয়া মা মনসা পূজা আহি পালোঁ চাওক এতিয়া মা মনসা পূজাৰ কেনেকৈ কি কৰি আছে বলক গাইছ অলপ তাৰমানে অজা পালি চাওক এই কি মাজে মাজে যি জমনি কৰে নাই জমনিটো চাই মোৰ বিৰাট ভাল লাগে তাৰমানে দিয়া সেই চাওক তাৰমানে চাওকচোন চবে কি চাবেই এটা ভাল লাগে আৰু চাওক এটা গাজি লৈ তাৰমানে ঘৰত যাওঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰা শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইবটো